দুদিনমান আগলৈকে আপোনালোকে মন কৰিছিলেনে যে সকলোৰে ঘৰে ঘৰে নাহৰ পুলি সকলোৰে নাহৰ পুলি বিলাই ফুৰিছিল বা কিছুমানে হয়তো বেচা কিনাও কৰিছিল আনকি ৰৈ ৰৈ বিনালে চিনেমা ঘৰতো নাহৰ পুলি গিফ্ট দিছিল কিন্তু আজি সেই গিফ্ট ক'ত আজি সেই বেচা কিনা ক'ত বা আজি নাহৰ পুলি ক'ত সেইটো এটা প্ৰশ্ন এই গোটেইবোৰ বস্তু কিয় হৈছিলে কাৰণ এটাই কাৰণ আছিলে জুবিন গাৰ্গ কাৰণ জুবিন গাৰ্গৰ হত্যাৰ পিছত মানুহৰ মনত গছৰ প্ৰতি এটা মৰম বাঢ়িছিল ভাবিছিলে যে নাহৰ পুলিত যেন আমি জুবিন গাৰ্গক দেখা পাওঁ কিন্তু আজি জুবিন গাৰ্গ নাই আজি জুবিন গাৰ্গৰ কথা নাই আজি নাহৰ পুলি ৰোৱাও হয়তো মানুহ নাই বা আজি হয়তো গছ ৰোৱাও মানুহ নাই আজি গোটেই ভিডিঅ'টোৰ সন্দৰ্ভতে এইটো যে আমাৰ গছ আৰু গছ ৰোপণ আৰু গছ কটালৈ আমাৰ কিছু কথা কিন্তু আজি কোনো মেইন ষ্ট্ৰীম মিডিয়াতে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'জ নাপাব য'ত ক'ব গ'লে আমি প্ৰটেষ্ট কৰি আছো গছ ৰক্ষা কৰিবৰ কাৰণে গছ ৰোপণ কৰিবৰ কাৰণে গছ কাটাৰ বিৰুদ্ধে আমি মাত মাতিছো আজি কোনো ইনফ্লুৱেঞ্চাৰে এইটো টপিকৰ ওপৰত মাত নাই মাতা কিয় কাৰণ ভিউজ নাহিব এতিয়া চাওক দেই মইতো ভিডিঅ' বনাই আছো মই জানো বহু কম সংখ্যক মানুহে এই ভিডিঅ'টো চাব কিন্তু যিসকলে চাব তেওঁলোকৰ কাৰণে বনাই আছো আৰু যাতে ওপৰৰ পৰা যদি জুবিন দাও চাই আছে তেন্তে তেওঁ গম পাব যে য়েছ ঠিক কৰিলি তই ভাল কৰিছ তই মাত মাতিছ যদি আপুনি জুবিন দাক ভাল পায় যদি আপুনি গছ ৰুই ভাল পায় গছক ভাল পায় বা যদি আপুনি ঘটনাটো বুজিব বিচাৰিছে যে ঘটনাটো একচুৱেলি হৈছে কি তেনেহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকে চাব দীপৰ বিল আমি সকলোৱে শুনিছো 2002ত ৰামচাৰ চাইট হিচাপে ঘোষণা কৰা হৈছিল আজি এই দীপৰ বিলত 68 to 100 গছ মাৰ্ক কৰা হৈছে কিয় কাটিবৰ কাৰণে আৰু কিয় কাটিব এই কাৰণে কাৰণ 4.7 to 5 কিলোমিটাৰৰ এটা এলিভেটেড ৰেলৱে কৰিডৰ ব্ৰিজ বনাব আৰু কিয় বনাব তাৰ বহুকেইটা পইণ্ট আছে কিন্তু মেইন কাৰণটো এইটো হ'ল যে হিউমেন এনিমেল কনফ্লিক্ট মানে মানুহ আৰু এনিমেল মানে জন্তু স্পেচিয়েলি হাতী চ' মানুহ আৰু হাতীৰ যিটো কনফ্লিক্ট হয় যিটো প্ৰব্লেম হয় সেইখিনি ৰখাবৰ কাৰণে সেইখিনি নোহোৱা কৰিবৰ কাৰণে আমি আল্টিমেটলি এই এলিভেটেড কৰিডৰ ব্ৰিজটো বনাই আছো কিন্তু ইয়াৰ প্ৰকৃত সত্য কি বা এইটো কিমান দূৰ সঁচা চাওক মই বহুত সহজ ভাষাত কৈছো যেতিয়া আমাৰ গছখিনি কটা হ'ব সেইখিনি গছত যিখিনি চৰাই চিৰিকটিয়ে তাতে থাকিছিলে তাতে নিজৰ বাহ সাজিছিল সেইখিনি ক'ত যাব তাহতৰ কি হ'ব দ্বিতীয়তে যেতিয়া আমাৰ গছখিনি কটা হ'ব তেতিয়া সেই মাটিখিনি য'ত গছখিনি আছিল সাৰুৱা কৰি ৰাখিছিল গোটেই মাটিখিনি সেইখিনি মাটিৰ কি হ'ব তৃতীয়তে যেতিয়া মাটিখিনিৰ ক'ব গ'লে চইলটো আমাৰ ডিগ্ৰেড হৈ যাব বেয়া কোৱালিটিৰ হৈ যাব তাতে গছ নাথাকিব তেনেহ'লে ফ্লাড হ'ব ইৰোজন হ'ব খহনীয়া হ'ব চতুৰ্থতে সেই মাছখিনিৰ কি হ'ব যিখিনি মাছেও ক'ব গ'লে সেইখিনি নিউট্ৰিশ্যন পাইছিলে পঞ্চম পইণ্ট সেই চৰাই চিৰিকটিখিনিৰ কি হ'ব যিখিনি আমাৰ আছিলে মাইগ্ৰেটৰী বাৰ্ডছ এটা কথাটো এনেকুৱা যে আমি চাই আছো পাব্লিক সেফটি কিন্তু ইয়াত গছৰ সেফটি ক'ত ইয়াত চৰাইৰ সেফটি ক'ত ইয়াত মাছৰ সেফটি ক'ত ইয়াত মাটিখিনিৰ সেফটি ক'ত এতিয়া মই যিখিনি কথা ক'লো সেইখিনি সঁচা নে ভুল আপুনি নিজেই এই গভৰ্ণমেণ্টৰ ডাটাটো য'ত 71 পেজৰ এটা আমাৰ ডকুমেণ্ট হয় তাত গৈ আপোনালোকে নিজে পঢ়ি চাব যে আমি আমাৰ সংৰক্ষণৰ কাৰণে কেনেকুৱা ধৰণৰ ষ্টেপছ লৈছো বা প্ৰচিডিউৰ কি বা আমি কি কৰাটো উচিত ইয়াত গোটেইখিনি বস্তু লিখা আছে এতিয়া চাগে আপুনি ভাবিছে যে যদি এইখিনি বস্তু ইমানেই বেয়া হয় এনে আমাৰ প্ৰুফো আছে আমি বস্তুখিনি জানো তথাপি আমি এইখিনি বস্তু কৰিও আছো কাৰণে আছো কাৰণ যিখিনি মানুহে পাৱাৰত আছে সেইখিনি মানুহৰ কিছুমান মন্তব্য এটা আমি সৰু উদাহৰণ লওঁ CM ৰেখা গুপ্তাৰ এটা ইণ্টাৰভিউত কিছুমান তেওঁ মন্তব্য দিছিলে মন্তব্য এনেকুৱা আছিলে AQI মানে এয়াৰ কোৱালিটি ইনডেক্স সেইটো আমি জুখিব পাৰো স্কেলত এনেকুৱা ধৰণৰ কথা যদি নিউজ চেনেলত পাতে তেনেহ'লে আমাৰ অসমৰ মানুহখিনিয়ে বা ভাৰতৰ মানুহখিনিয়ে কি শিকিব আমি যদি ইনস্পিৰেশ্যন ল'বই আছে বা আমি যদি শিকিবই আছে তেনেহ'লে আমি শিকিব লাগে ভূপেন হাজৰিকাৰ পৰা যোনে ব্ৰহ্মপুত্ৰক লৈ পেলাই এটা গান লিখিছিলে আমি শিকিব লাগে জুবিন গাৰ্গৰ পৰা যোনে দীঘলী পুখুৰীত প্ৰটেষ্ট কৰিছিলে যোনে গছৰ কাৰণে মাত মাতি গৈছে তেওঁ এনেকুৱা ধৰণেও কৈছিলে যে গছক কাটিব নালাগে মোকেই কাটি পেলাও আৰু আমি যদি শিকিবই লাগে তেনেহ'লে আমি শিকিব লাগে হীৰেন্দ্ৰনাথ দত্ত বা ৰঘুনাথ চৌধুৰীৰ কবিতাৰ পৰা আমি হয়তো সৰুতে সেইখিনি কবিতা পঢ়িছিলো আপোনাৰ হয়তো মনত আছে আৰু যদি আমি ইনস্পিৰেশ্যন হিচাপে ল'বই লাগে এজন ইনফ্লুৱেঞ্চাৰক তেনেহ'লে আমি ল'ব লাগে যাদৱ পায়েঙক কাৰণ তেওঁ গছ ৰোপণ কৰি পেলাই এখন ফৰেষ্ট বনাই দিছিলে যাক আমি মলাই ফৰেষ্ট হিচাপে জানো আৰু আমাৰ গছ ৰোপণ লৈ পেলাই বা গছ সংৰক্ষণ লৈ পেলাই বা গছ কটাৰ বিৰুদ্ধে আমি প্ৰথমতে মাত মাতা নাই এনেকুৱা ধৰণে বহুতে মাত মাতি গৈছে আমি যদি সেইখিনি ভালকে ষ্টাডি কৰোঁ নহয় আমি গম পাম যে গছক মানুহে কিমান ভাল পায় আপুনি যদি চাই চিপকো মুভমেণ্ট বা এপিকো মুভমেণ্ট বা চেফ চাইলেণ্ট ভেলী মুভমেণ্ট বা আমাৰ জংগল বচাও আন্দোলন এই গোটেইখিনি কথাৰ পৰা আমি কি শিকিব পাৰো যে হয় আমি অকল প্ৰটেষ্ট কৰা নাই আগতে বহুতে প্ৰটেষ্ট কৰিছে আৰু সক্ষম হৈছে দীঘলী পুখুৰীৰ ঘটনাটোৰে চাওক জুবিন গাৰ্গে বহি পেলাই ধুনীয়াকে এটা প্ৰটেষ্ট কৰিলে আৰু তাৰপিছত কি হ'ল তাৰপিছত আমি সকলোৱে জানো যে দীঘলী পুখুৰীৰ গছখিনি কটা নহ'ল যদিও তাৰপিছত আমি গম পালো যে পীযুষ হাজৰিকা নিজৰ ফেচবুকত কৈছিলে যে আমি গছখিনি কাটা হোৱা নাই বা ৰবি শৰ্মা কিছুমান মন্তব্য দিছিলে সেইবোৰ আমি এতিয়া নাযাওঁ কিন্তু আমাৰ মেইন কথা কি
মেইন কথা হ'ল যে আমি গছ ৰুব লাগে কিন্তু কিয় গছ ৰুব কিয় লাগে আমি গছ এই কাৰণে ৰুব লাগে কাৰণ এডাল গছ হোৱাতে কিমান সময় লাগে যদি আমি এইটো জানো নহয় আপোনালোকে গম পাব যে এটা কল্ডৰ বনোৱাতে হয়তো বেছি সময় নালাগিব 1-2 বছৰ লাগিব পাৰে 3 বছৰ লাগিব পাৰে ঠিক আছে 5 বছৰ লাগিব পাৰে তাতকেতো বেছি নালাগে আপোনালোক মই স্ক্ৰীনত দেখাই দিম যে এডাল গছ হোৱাতে কিমান সময় লাগে বানিয়ান ট্ৰী পিপল ট্ৰী চেল ট্ৰী ওক ট্ৰী চেণ্ডেলউড ট্ৰী এতিয়া আপুনি নিজেই গম পাইছে যে এডাল গছ ইম্পৰ্টেণ্ট হয় নে এটা সামান্য কৰিডৰ ইম্পৰ্টেণ্ট হয় এতিয়া মোৰ কিছুমান প্ৰশ্নৰ উত্তৰ আপুনি দিব কমেন্টছত প্ৰথম প্ৰশ্ন আমি হিউমেন এনিমেল কনফ্লিক্ট বচাব গৈ এটা এলিভেটেড কৰিডৰ বনালো কিন্তু অকল হাতী আৰু মানুহৰে কনফ্লিক্টটো বচালো সেই গছখিনিৰ কি হ'ব সেই চৰাইখিনিৰ কি হ'ব সেই মাছখিনিৰ কি হ'ব সেই গোটেইখিনিৰে লাইফৰ কষ্টটো আমি বেলেন্স কৰিব পাৰিম নে অকল হাতী আৰু মানুহৰ কনফ্লিক্টৰ লগত সেইটো এটা ডাঙৰ প্ৰশ্ন দ্বিতীয় প্ৰশ্ন এনভাইৰনমেন্ট ইম্পেক্ট এছেছমেন্ট সঠিককৈ কৰা হৈছে নে যদি কৰা হৈছে তেনেহ'লে সম্পূৰ্ণ গাইডলাইনছ ফলো কৰিছে নে আৰু এটা ট্ৰান্সপাৰেন্সি ৰাখিছে নে নাই সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন বিকজ আমি সেইখিনি ৰিপৰ্টছ পঢ়িব পাব লাগিব তৃতীয় প্ৰশ্ন এটা কৰিডৰ হোৱাতে কিমান সময় লাগিব আৰু এটা গছ হোৱাতে কিমান সময় লাগিব আপোনালোকে নিজে হিচাপ কৰক আৰু গছ কাটিলে আমাৰ প্ৰফিট হ'ব জানো বেনিফিট হ'ব জানো সেইটো আপোনালোকে নিজে প্ৰশ্ন কৰক আৰু নিজকে সোধক আৰু কমেন্টছত লিখক চতুৰ্থ আৰু শেষৰ প্ৰশ্ন আজি যদি জুবিন গাৰ্গ জীয়াই থাকিলে হয় তেওঁ প্ৰটেষ্ট কৰিলে হয় নে নাই যদি আপুনি ভাবে যে প্ৰটেষ্ট কৰিলে হয় তেনেহ'লে আপুনিও প্ৰটেষ্ট কৰিব লাগে ময়ো প্ৰটেষ্ট কৰিব লাগে আৰু মই মোৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে প্ৰটেষ্ট কৰি আছো অনলাইন আৰু এই প্ৰটেষ্ট আপুনিও পাৰ্টিচিপেট কৰক আৰু পাৰ্টিচিপেট কৰি পেলাই আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰক কিন্তু শ্বেয়াৰ কেনেকৈ কৰিব অকল শ্বেয়াৰ কৰিলে নহ'ব আপুনি লিখিব লাগিব #save দীপৰ বিল আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ কাৰণ আমাক ন্যায় লাগে জুবিনদাৰ কাৰণে কিন্তু জুবিনদাৰ ন্যায় আধৰুৱা হৈ থাকিব যদি গছখিনি আমি কাটি পেলাও সেইকাৰণে #save দীপৰ বিল আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ মনত ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লগতে হেশটেগটো দিবলৈ নাপাহৰিব চাওক মই অসমীয়া মাধ্যমত অসমৰ মানুহখিনিৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাম যদি আপুনি ছাপোৰ্ট কৰিবই আছে নহয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক বা নকৰক কিন্তু এই ভিডিঅ'টো কাইণ্ডলি সকলো ছ'চিয়েল মিডিয়াতে শ্বেয়াৰ কৰক ধন্যবাদ